বিপিএফ দলে 5টা গ্যাৰেণ্টি দি পেলাই চৰকাৰত আহিছে 5টা গ্যাৰেণ্টিটো ৰাইজৰ ভাল লাগিছে এই কাৰণে তেখেতসকলে চৰকাৰ ভোট দিছে আৰু বিপিএফক আজি শাসনভাৰটো গতাই দিছে ৰাইজে এই 5টা গ্যাৰেণ্টিৰ ভিতৰত প্ৰথম গ্যাৰেণ্টিটো মাটি পাট্টা প্ৰদান কৰা 2005 চনৰ ভোটাৰ তালিকাত যাৰ যাৰ মানে নাম আছে তেখেতসকলকে মাটি পাট্টা প্ৰদান কৰাৰ কাৰণে গ্যাৰেণ্টি দিয়া হৈছে আজিলৈকে 1 ইঞ্চি মাটি এটা পৰিয়ালক মাটি পাট্টা প্ৰদান কৰা নাই যুৱকসকলক 100 কোটি টকা উন্নয়নৰ কাৰণে দিয়াৰ কাৰণে প্ৰস্তাৱ আছিল বা গ্যাৰেণ্টি আছিল এই ইউডক 100 crore দিয়াৰ যে কথা আজিলৈকে দিয়া নাই এইটো মানে কেনেকিবা এইটো মানে মিসলিড কৰি আছে কৈ আছে যে এইবিলাক বলে হেণ্ডলুম সেৰিকালচাৰ কিবা কিবি এইবিলাকত দিব বুলি কৈছে কিন্তু কথাটো এটো নহয় এতিয়া মই দেখা পালো আজিৰ এছেম্বলিত এটা প্ৰস্তাৱ আনিছে 264 crore এডিশনাল এটা বাজেট 264 crore তেখেতসকলে আনিছে এই 264 crore ইউডৰ কাৰণে 100 crore টো নাই তৃতীয় প্ৰতিশ্ৰুতি আছিল যে মহিলাক 40 কোটি দিব 4 নম্বৰত আছিল ইকোনমিক্যালি উইকাৰ সেকশনত 50 কোটি দিব বছৰীয়াকে আৰু 5 নম্বৰত আছিল আমাৰ পাৰ্সন উইথ ডিসেবিলিটিজ আৰু সিনিয়ৰ সিটিজেনৰ কাৰণে বছৰত 10 কোটি টকা দিয়াৰ কথা আছে এই 5টা গ্যাৰেণ্টিৰ ভিতৰত এটা গ্যাৰেণ্টি আজিলৈকে ফুলফিল কৰাৰ কাৰণে মানে চেষ্টাও কৰা হোৱা নাই যত্নও কৰা হোৱা নাই গতিকে এই 5টা গ্যাৰেণ্টিটো আপুনি ফুলফিল কৰিব লাগিব যে গ্যাৰেণ্টিটো দিছিলে যি গ্যাৰেণ্টিটো দি পেলাই আপুনি ভোটটো লৈছিল গতিকে এই গ্যাৰেণ্টি বিলাক ফুলফিল কৰাৰ কাৰণে আপোনাক আমি মানে বিনম্ৰভাৱে অনুৰোধ কৰিছো আমি অপজিশন পাৰ্টি হিচাপে এইবিলাক ইস্যুটো আমি উত্থাপন কৰিবই লাগিব নহলে আমি অপজিশন হৈ থাকাৰ কিবা মানে থাকে নেকি গণতন্ত্ৰত আমি যদি ৰাইজৰ ইস্যুটো যদি মানে উত্থাপন নকৰো আপোনাক যদি অনুকিয়াই নিদিও যে আপুনি কি প্ৰমিস কৰিছিলে কি গ্যাৰেণ্টি দিছিলে তেনেহলে তো আমাৰ নিজৰ ৰোলটো মানে প্লে কৰাৰ নিচিনা নহব এই কাৰণে মই অনুৰোধ কৰিছো আপোনালোকে এটো সোনকালে আৰু কৰিব লাগে 2-3টা মান কথা আৰু আমাৰ দিনতে যে টেট ৰিক্ৰুটমেন্ট এলপি ইমিৰ যে আমাৰ যে টেট ৰিক্ৰুটমেন্ট আছিল এই টেট ৰিক্ৰুটমেন্টটো আমি অলৰেডি সব মানে প্ৰসেসটো কৰি আহিছো ডকুমেন্টস বিলাক সব মানে চেক কৰা হৈছে ভেৰিফাই কৰা হৈছে এটো মানে চাকৰিটো দিবই লাগে অলপ NIOS ৰ মানে নেশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিংৰ যে এপ্লিকেন্টস বিলাক আছে তেখেতসকলৰ অলপ মানে কিবা আছিল ডিমান্ড কিছুমান আছিল এই ডিমান্ডটো আমি মানে ক্লিয়াৰ কে যেটো ডিসিশন এটা লব পৰা নাছিল এই কাৰণে দেৰি হৈছে নহলে এটো মানে প্ৰসেসটো একদম কমপ্লিট কৰি পেলাই থৈ আহিছো গতিকে এই টেটৰ যে ৰিক্ৰুটমেন্ট এটো ডিলে কৰিব নালাগে মই অনুৰোধ কৰিছো আমাৰ মাননীয় হাগ্ৰাম মহিলাৰ দেৱক অনুৰোধ কৰিছো মই অপজিশনৰ এজ এ মেম্বাৰ অফ দ্য অপজিশন আপনি সোনকালে এটো দিও মানে এটো কোনো ইউপিপিএল ৰ এটো ৰিক্ৰুটমেন্ট নহয় বিপিএফ ৰ ৰিক্ৰুটমেন্ট নহয় এটো ৰিক্ৰুটমেন্ট কৰিলে আমাৰ বিটিআৰ অঞ্চলৰ যিমান সিঙ্গল টিচাৰ স্কুল আছে কোনটোবা স্কুলত মাষ্টৰে নাই গতিকে এই সিঙ্গল টিচাৰ বা ওভাৰ ক্ৰাউডেড যিখিনি স্কুল আছে তাতে এই টেট যিখিনি ক্যান্ডিডেটস আছে তেখেতসকলে যাই পেলাই ল'ৰা ছোৱালীক পঢ়াব আমাৰ বিটিআৰৰ ভৱিষ্যতটো আগুৱাই নিব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো গঢ়াত তেখেতসকলে অৰিহণা যোগাব এই কাৰণে টেট ৰিক্ৰুটমেন্টটো আপোনালোকে সোনকালে কৰক নেক্সট আছিলে যে আমাৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ যে ৰিক্ৰুটমেন্ট এটোটো ৰিটেন এক্সামিনেশনৰ যে ৰিজাল্ট আছে এটোটো আমি ডিক্লেয়াৰ কৰি আহিছো ইপিপিএল ৰ দিনতে আমি ডিক্লেয়াৰ কৰিছো গতিকে এতিয়া আপোনালোকে সিএসবি থ্ৰু দি হওক বা কি প্ৰসেস লৈ পেলাই আপোনালোকে কৰে যিখিনি অৰেল ইন্টাৰভিউ আছে পাৰ্সোনাল ইন্টাৰভিউ আছে এই যে পাৰ্সোনাল ইন্টাৰভিউ এটো লৈ পেলাই সোনকালে যদি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাকৰিটো আপোনালোকে দি দিয়ে তেতিয়া আমাৰ যিমান অফিচ বিলাকৰ এতিয়া স্টাফ শৰ্টেজ হৈ আছে এই স্টাফ শৰ্টেজ বিলাক আপোনালোকে ফুলফিল কৰিব পাৰিব যেহেতু আমি এসআইও অলৰেডি আসাম গভৰ্ণমেন্টৰ পৰা লৈ এই ৰিক্ৰুটমেন্ট প্ৰসেস বিলাক আমি কন্ডাক্ট কৰিছো গতিকে যেহেতু এসআইও টো আছে আৰু মই জানাত এইবিলাক এসআইও 31 মাৰ্চ লৈকে থাকে মোৰ যদি ভুল হোৱা নাই 31 মাৰ্চ লৈকে থাকে গতিকে বেছি দিন নাই আমাৰ হাতত এই কাৰণে আপোনালোকে এসআইও টো মানে এক্সপায়াৰ হোৱাৰ আগতে অতি সোনকালে যাতে এই টেট ৰিক্ৰুটমেন্ট থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ৰিক্ৰুটমেন্ট এটো যাতে কৰে এটোৰ কাৰণে মই অনুৰোধ কৰিছো লাষ্টত মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকৰ দিনতে যি নন সিএসবি আৰু সিএসবি চাকৰি আপোনালোকে দি গৈছে স্পেশালি নন সিএসবি মানে 570 কৈ অধিক
নন CSB চাকৰি যে আপোনালোকে দি গৈছিল, এই চাকৰিবিলাকো আপোনালোকে যিহেতু নিজৰ দিনতে কৰিছিল 2020 চনৰ আগতে, এইবিলাকো আপোনালোকে ৰেগুলাৰাইজ কৰক। ৰেগুলাৰাইজ কৰিব নোৱাৰিলে কমচে কম তেখেতসকলক চালাৰীৰ কাৰণে যি আপোনালোকে কমিটমেণ্ট দিছিলে, এই চালাৰীৰ ব্যৱস্থাটো কৰি দিয়ক আপোনালোকে। তো আমি ৰিয়েল ইছ্যুছৰ পৰা কেতিয়াও আমি ডাইভাৰ্ট নহম। ৰিয়েল ইছ্যুজটো আমি আপোনালোকক মানে সদায় ৰিমাইণ্ড কৰি দি থাকিম। আৰু আপোনালোকক অনুৰোধ কৰিছো, যিহেতু এই যে শান্তি সম্প্ৰীতি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সকলো ৰাজনৈতিক দল, সকলো সামাজিক সংগঠন, সকলো ব্যক্তিৰে দায়িত্ব আছে। আপোনালোকে যদি আমাৰ তেনেকুৱা সহায় সহযোগিতা আপোনালোকৰ দৰকাৰ পৰে, আমি ৰেডি হৈ আছো আপোনালোকক সহায় সহযোগিতা আগবঢ়াবলৈ। অপজিশ্যন পাৰ্টি হৈ পেলাই সহায় সহযোগিতা আগবঢ়াবলৈ আমি ৰেডি হৈ আছো। মই শুনিছো আপোনালোকে যোৱাকালি কিবা অল পাৰ্টি মিটিং পাতিছিল বোলে। অল পাৰ্টি মিটিং মাতাত আমাক চিঠিটোৱে নিদিলে আপোনালোকে। চিঠিটো কিয় নিদিলে? আৰু চিঠিটো হোৱাটছআপ গ্ৰুপত দি ৰাখিছে বুলি শুনিছো মই। কিন্তু তেনেকেই অপজিশ্যন পাৰ্টি বিলাকক যদি আপোনালোকে ইমান ডিছৰেছপেক্ট কৰে, এটা টেলিফোন আপোনালোকে কৰিব পাৰে, নহলে এটা চিঠি দিব পাৰে। হয়, অনাৰেবল স্পিকাৰ অফ মানে BTR এছেম্বলি আপুনি মানে চিঠিটো পঠাব পাৰে, টেলিফোন কৰিব পাৰে, বা আপুনি যদি অসুবিধা পায় তেনেহলে আমাৰ এছেম্বলি ছেক্ৰেটাৰীটো যে আছে, এছেম্বলি ছেক্ৰেটাৰীৰ দ্বাৰা দি আমাক টেলিফোনটো কৰালে বা চিঠিটো পঠাই দিলে আমি অল পাৰ্টি মিটিঙত অংশগ্ৰহণ কৰিলো হয়। ইমান এটা ডাঙৰ ক্ৰাইচিছ, ডাঙৰ এটা সমস্যা চলি আছে, তেনে ক্ষেত্ৰত আমি ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টি মিলি পেলাই যদি কাম নকৰো, এইটো কেনেকে হ'ব? গণতন্ত্ৰত আমি ৰুলিং হওক অপজিশ্যন হওক, আমি সমাজ যাতে শান্তিপূৰ্ণভাৱে থাকিব পাৰে, আমাৰ নাগৰিক বিলাক যাতে গুণগত এটা জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আমি দায়িত্ব ল'ব লাগিব। যিহেতু ৰাজনীতিত আমি সমাজক সেৱা কৰিবলৈ আহিছো, সমাজৰ ভাল কাম কৰিবলৈ আমি ৰাজনীতিত আহিছো। ইয়াতে কোনো টাইম পাছ কৰিবলৈ, কিবা সমাজৰ বেয়া কাম কৰিবলৈতো আমি ৰাজনীতিত অহা নাই। আৰু ব্লেম গেমটো কিয় আপুনি আৰম্ভ কৰিছে? মই হাগ্ৰামা মহিলাৰী ছাৰক মই অনুৰোধ কৰিছো, ব্লেম গেমটো বন্ধ কৰক। ব্লেম গেমটোতো আমিও পাৰো কবলৈ। আজি তাত যিখিনি জেএনজি মুভমেণ্ট হৈছে, জেএনজি মুভমেণ্টত শুনিছো মই আপোনাৰো যে ফ্ৰণ্টেল ষ্টুডেণ্ট ইউনিয়ন আছে, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে BPF-ৰ, তেখেতসকলেও ভাগ লৈছে। ইয়াতে কোনো UPPL BPF বুলি নাই, সকলোৱে ইয়াতে ভাগ লৈছে। গতিকে আপুনি ব্লেম গেমটো নকৰিব। আজি শাসনভাৰটো আপোনাৰ হাতত আছে, আপুনি ভালকে চলাই নিয়ক। আমি আছো, আপোনালোকক কোঅপাৰেট কৰিম। আমি সদায় আপোনাক মানে য'ত য'ত লাগে আমি সহায় কৰাৰ কাৰণে ৰাজি হৈ আছো, ৰেডি হৈ আছো। আপুনি কিয় আমাৰ সহায় সহযোগিতাটো বিচৰা নাই এতিয়ালৈকে? যি নহওক, সদৌ শেষত মই সকলো দল সংগঠন, সকলো জাতি জনগোষ্ঠীৰ মাননীয় সদস্যসকলক মই অনুৰোধ কৰিছো, আমাৰ বড়োলেণ্ড অঞ্চল অতীতত বহুত মানে অশান্তি, বহুত মানে বেয়া পৰিস্থিতি দি আমি পাৰ হৈ আহিলো। এতিয়া আৰু এইবিলাক আমাক শোভা নিদিয়ে।